মই যদি আপোনালোকক কোৱেশ্চন কৰোঁ যে আপোনালোকে কিমান বছৰ ধৰি মোবাইল ইউজ কৰি আছে, তেতিয়া আপোনালোকৰ ধৰক কিছুমানে ক'ব মই 5 বছৰ ধৰি মই মোবাইল ইউজ কৰি আছোঁ, কিছুমানে ক'ব মই 10 বছৰ ধৰি কৰি আছোঁ, কিছুমানে ক'ব ধৰক নাই মই 15 বছৰ ধৰি অলৰেডি মই মোবাইল ইউজ কৰি আছোঁ। এতিয়া কথাটো আহিলে যে আপুনি 15 বছৰ ধৰি যেতিয়া মোবাইলটো ইউজ কৰি আছিল, তেতিয়াহ'লে আপুনি মোবাইলটোক চাৰ্জ দিবৰ কাৰণে ডেফিনেটলি আপোনাক মোবাইল এডাপ্টাৰ আপুনি ইউজ কৰি আছে। মানে ইয়াৰ মিনিংটো এনেকুৱা হ'ল ধৰক আপুনি যদি 15 বছৰ ধৰি যদি মোবাইল এটা ইউজ কৰি আছে, তো তেতিয়াহ'লে আপুনি পাৱাৰ এডাপ্টাৰটো ধৰক 15 বছৰ ধৰিয়ে ইউজ কৰি আছে। তো তেতিয়াহ'লে চাওক আপুনি সেই পাৱাৰ এডাপ্টাৰটো যিটো 15 বছৰ ধৰি সেই সেম পাৱাৰ এডাপ্টাৰ আপুনি যদি ইউজ কৰি আছে, সেই পাৱাৰ এডাপ্টাৰটোৰ বিষয়ে কিছুমান নাজানা কথা বা 15 বছৰ ধৰি ধৰক আপুনি যিটো বস্তু শুনা নাছিল বা নাজানিছিল, সেই কথাবিলাক আজি ধৰক আমি আলোচনা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম দীপাংকৰ আৰু আপোনালোকে চাই আছে দীপাংকৰ দাস ইউটিউব চেনেল। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। মোৰ হাতত চাওক এতিয়া এইটো মোবাইল এডাপ্টাৰ আছে। ধৰক এইটোৰে আমি ডেফিনেটলি মোবাইল চাৰ্জ কৰোঁ, আপোনালোকে সকলোৱে জানে। বাট এই মোবাইলটোত কি হৈছে, তলৰ পিনে চাওক ইয়াতে কিছুমান লিখা আছে। মই কেমেৰাটো অলৰেডি জুম কৰি বা মই স্ক্ৰীনটো অলৰেডি মই স্ক্ৰীনত দেখুৱাই দিম। তো তাতে চাওক আপোনাৰ কি হৈছে, কিছুমান আপোনাৰ লগো লিখা আছে বা লগোৰ আপোনাৰ চিম্বল আছে। আপোনালোকে চাওক মোবাইল এডাপ্টাৰটো তলৰ পিনে চাওক, কিছুমান আপুনি লগো দেখা পাব। সেই লগোবিলাকৰ মিনিং আছে আৰু সেই লগোবিলাক কিয় দিয়া থাকে, প্ৰত্যেকটো লগৰে এটা এটা মিনিং আছে। আহক আমি সেই মিনিংবিলাকৰ ওপৰত প্ৰথমতে আমি চাই লওঁ। স্ক্ৰীনত দেখুৱাৰ দৰে চাওক, যিটো ফাৰ্ষ্ট অপশ্যন আছে সেইটো হ'ল আপোনাৰ স্কুৱেৰ দিয়া আছে। প্ৰথমতে এটা সৰু বক্স আছে, তাৰ ওপৰত আৰু এটা ডাঙৰ, এইটোক আমি স্কুৱেৰ বুলি কওঁ। এতিয়া কথাটো হ'ল এই স্কুৱেৰ যে চিম্বলটো দিয়া আছে, এই চিম্বলটোৰ মিনিং কি বুজায় এডাপ্টাৰটোত। ইয়াৰ মিনিংটো এনেকুৱা বুজায়, যেতিয়া আপোনাৰ এডাপ্টাৰ এটা কোম্পানীৰ পৰা যেতিয়া মেনুফেকচাৰিং হৈ আহে, সেই স্কুৱেৰ চিম্বলটো দিয়াৰ মিনিংটোৱে হ'ল, যিডাল আমাৰ ডাটা কেবুল থাকিব বা যিডাল ৱেৰ থাকিব, যিডালেৰে আমি অলৰেডি চাৰ্জিং কৰোঁ মোবাইলত, তো তাৰে যিটো আপোনাৰ কপাৰ ৱেৰ থাকিব, যিটোৰে আমাৰ কাৰেণ্ট ফ্ল' হয়, তাৰ ওপৰত আপোনাৰ ডুৱেল লেয়াৰৰ প্ৰলেপ দিয়া থাকে। মিনিং এনেকুৱা হয়, আপুনি ধৰক সেই এডাপ্টাৰটো ইউজ কৰি সেই কেবুলডাল যদি ইউজ কৰে ডাটা কেবুলডালেৰে, বা আমি যিটো ধৰক মোবাইল চাৰ্জিং কৰোঁ কেবুলডাল, সেই কেবুলডালেৰে আপোনাৰ শ্বৰ্ট নকৰে, মানে ডুৱেল লেয়াৰত আপোনাৰ তাৰ লেয়াৰটো বনোৱা থাকে। তো ইয়াৰ মিনিংটো এইটো বুজায় যে আপুনি এইটো চাৰ্জাৰ যদি ইউজ কৰে, তো ইয়াতে আপোনাক শ্বৰ্ট নকৰে আৰু এইটো আপোনাৰ ইউজাৰ ফ্ৰেণ্ডলি হয় আৰু এইটোক আপুনি স্মুথলি ইউজ কৰিব পাৰে। কিন্তু লোকেল মাৰ্কেটৰ পৰা যদি আপুনি পাৰ্চেছ কৰা যদি আপোনাৰ এডাপ্টাৰ বা ধৰক লোকেল মাৰ্কেটৰ পৰা পাৰ্চেছ কৰা যদি আপোনাৰ কেবুল থাকে, তো ইয়াতে তেনেকুৱা কোনো চাৰ্টিফিকেশ্যন নাথাকে, এইটো নৰ্মেল হয়। এইবাৰ নেক্সটটো চাওক, আপোনালোকৰ স্ক্ৰীনত চাওক আপোনাৰ ভি চিম্বল দেখিব। একচুৱেলি ভি চিম্বলটো আমাৰ কি হয়, ৰোমান 5 চিম্বল হয়। আৰু ইয়াৰ মিনিংটো হ'ল যে ই যেতিয়া আপোনাৰ কাৰেণ্ট ফ্ল' কৰে, কাৰেণ্ট ফ্ল' কৰাৰ যিটো ষ্টেণ্ডাৰ্ড থাকে, সেইটো একচুৱেলি আপোনাৰ ৰোমান 5, মানে 5 কেটেগৰীত আহে। আৰু বেচিকেলি কি হয়, আপোনাৰ যিবিলাক ইউৰোপিয়ান কাণ্ট্ৰিৰ যিবিলাক আপোনাৰ মোবাইল মেনুফেকচাৰিং হওক বা এডাপ্টাৰ মেনুফেকচাৰিং কৰে, তেওঁলোকৰ যিটো কাৰেণ্ট ফ্ল'ৰ যিটো লেয়াৰ থাকিব, সেইটো একচুৱেলি ডেফিনেটলি আপোনাৰ 5 লেভেলত দিয়া যায়। মানে জাষ্ট কেটেগৰী ৱাইজ যদি আমি চাওঁ, সেইটো লেভেল 5ত থাকে। আৰু কিছুমান কাণ্ট্ৰিত কি হয়, আপোনাৰ 4 লেভেলতো আহে আৰু কিছুমানত ধৰক আপোনালোকে পাব 6ও পোৱা যায়। কিন্তু বেচিকেলি যিটো ষ্টেণ্ডাৰ্ড হয়, কাৰেণ্ট ফ্ল'ৰ যিটো ডাটা ফ্ল'ৰ হয়, তো ষ্টেণ্ডাৰ্ড লেভেলটোৱে হ'ল আপোনাৰ 5। তো সেইটোৰ কাৰণে আপোনাৰ বেচিকেলি আপোনাৰ ইউৰোপিয়ান কাণ্ট্ৰিবিলাকৰ যিবিলাক এডাপ্টাৰ থাকিব, বেচিকেলি আপোনাৰ ইয়াতে 5 আহে। তাৰপিছত চাওক আপোনাৰ স্ক্ৰীনত নেক্সটটো হ'ল আপোনাৰ হোম। এতিয়া হোম দেখাৰ লগে লগে ধৰক ডেফিনেটলি আমি গমেই পাই গ'লোঁ যে হোমৰ মিনিংটো এনেকুৱা বুজায়, আপোনাৰ যিটো চাৰ্জাৰ আপুনি ধৰক ইউজ কৰি আছে, সেইটো একচুৱেলি আমাৰ হোম এডিশ্যন বা হোম ষ্টেণ্ডাৰ্ড হয়। এতিয়া হোম এডিশ্যন বা হোম ষ্টেণ্ডাৰ্ডৰ মিনিংটো এনেকুৱা হ'ল, ধৰক আমাৰ ঘৰত যিটো ভল্টেজ ফ্ল' হয়, তো সেই ভল্টেজৰ লগতহে ই একচুৱেলি চুইটেবল হয়। ধৰক আপোনালোকক এইটো বস্তু দেখুৱাই দিয়ে কোম্পানীয়ে যে আপুনি হাই ভল্টেজ যিবিলাক জেগাত ধৰক হাই ভল্টেজ পাৱাৰ আহে, তো সেইবিলাক জেগাত জানো এই এডাপ্টাৰটো জানো আপুনি ইউজ নকৰে, আৰু যদি ইউজ কৰে ই ব্লাষ্ট হ'ব পাৰে। তাৰে পিছত ধৰক আপুনি যদি কোম্পানীক ক্লেইম কৰে, তো ইয়াৰ এগেইনষ্টত আপুনি কোনো ক্লেইম কৰিবলৈ নোৱাৰে। কিহৰ কাৰণে, ইয়াতে আপোনাক এটা ষ্টেণ্ডাৰ্ড কেটেগৰী দি দিছে যে আমি হোম এডিশ্যনৰ কাৰণে আমাক যিটো পাৱাৰ দৰকাৰ হয় বা যিটো আমাৰ হোম এডিশ্যন আমি ঘৰত যিটো ইউজ কৰিবৰ কাৰণে যিটো ভল্টেজ আহে, ছাপ'জ 220 to 230 ভল্টেজৰ ভিতৰত যিটো ভল্টেজ আহে, এইটো এটা ষ্টেণ্ডাৰ্ড ভল্টেজ বুলি বেছ কৰি পেলাই কৰা যায়। আৰু ধৰক কিছুমান জেগাত কি হৈছে, ডাঙৰ ডাঙৰ কোম্পানী বা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকত বহুত হাই ভল্টেজ আহে, তাতে জানো আপোনালোকে নৰ্মেল এই চাৰ্জাৰ পাত লগাই জানো কাম নকৰে। নেক্সট আপোনালোকে স্ক্ৰীনত চাওক, তাৰে পিছতে হ'ল আপোনাৰ ডাষ্টবিনৰ চিম্বল। ডাষ্টবিনৰ চিম্বলটো চ' চিম্পল হয়, এইটো একচুৱেলি আপোনালোকে সকলোৱে গম পায় বা আমিও অলৰেডি জানো, আৰু মেক্সিমাম ইলেক্ট্ৰনিক্স আইটেমত ধৰক বেচিকেলি লিখা থাকে যে আপোনাৰ যদি এডাপ্টাৰটো ইনকেছ যদি বেয়া হৈ যায়, তেতিয়াহ'লে আপুনি এইটো ডাষ্টবিনত জানো নেপেলাই, এইটো জানো আপোনালোকে এগেইন কোম্পানীক ৰিটাৰ্ণ কৰিব লগা হয়। তো কোম্পানীয়ে এইটোক আকৌ ৰিফৰবেছ কৰি পেলাই এগেইন ধৰক আকৌ মাৰ্কেটত লঞ্চ কৰিব। কিন্তু কথাটো এনেকুৱা হৈছে, এজ পাৰ কোম্পানী পলিচি দিয়া গৈছে, কিন্তু ধৰক আমি ইন জেনেৰেল এইটো আমি ইউজ নকৰোঁ বা আমি এইটো ধৰক ইউজ হয় বুলি ধৰক নাভাবোঁ বেচিকেলি। লাষ্টৰ আপোনাৰ চাওক চিম্বলটো হ'ল ISI মাৰ্ক বুলি এটা, ধৰক এই যিটো লগো দেখিছে, ইয়াৰ মিনিংটোৱে হ'ল ধৰক
যে এইটো ধৰক অৰিজিনেল চাৰ্জাৰ যদি আপোনাৰ হয় সেই চাৰ্জাৰটোত যিখিনি কোৱালিটি টেষ্টিং থাকে সাপোজ ধৰক আমি যেনেকৈ এটা মোবাইল মেনুফেকচাৰিং কৰা কোম্পানী এটাই যেনেকুৱা কৰি মোবাইলটো কেপেবল হয় নে নহয় মাৰ্কেটত যাবৰ কাৰণে তাৰ লগত যেনেকুৱা কৰি টেষ্টিং কৰা যায় তো এই এডাপ্টাৰ এটাও যদি মাৰ্কেটত লঞ্চ কৰা যায় তাৰ আগমুহূৰ্তত তাক কি কৰা যায় কোৱালিটি টেষ্টিং কৰা যায় তো এডাপ্টাৰটোত কোৱালিটি টেষ্টিং আছে নে নাই যদি সি প্ৰপাৰলি যদি সেই কোৱালিটি টেষ্টিং পাৰ কৰি আহিছে তেতিয়া এই চিম্বলটো সেই কোম্পানীটোক দিয়া যায় বা তেওঁলোকে তেতিয়া মাৰ্কেটত লঞ্চ কৰিব পাৰে বা ধৰক এডাপ্টাৰটো মাৰ্কেটত লঞ্চ কৰিবৰ কাৰণে এপ্লিকেবল হয় যদি সেই চিম্বলটো নাথাকে তেতিয়াহ'লে ডেফিনেটলি সেইটো মাৰ্কেটত লঞ্চ কৰিবলৈ নোৱাৰে এতিয়া কি হৈছে ধৰক আমাৰ এই বস্তুখিনি আপোনালোকে বেছিকেলি অৰিজিনেল চাৰ্জাৰৰ ওপৰত পোৱা যায় আৰু সেইটোৰ কাৰণে আমি আপোনালোকক সকলোকে কওঁ বা আপোনালোকক ৰিকুৱেষ্ট কৰোঁ যদি আপোনালোকৰ লগত যদি ধৰক ভাল মোবাইল আছে আৰু যদি আপোনালোকে যদি এডাপ্টাৰ যদি ইন কেছ বেয়া হৈ গৈছে ডেফিনেটলি আপোনালোকে জেনুইন এডাপ্টাৰ পাৰচেছ কৰক কাৰণ লোকেল মাৰ্কেটৰ পৰা আপোনালোকে পাৰচেছ কৰি আনা এডাপ্টাৰত তো সেই তেনেকুৱা কোৱালিটি আপোনালোকে ডেফিনেটলি নাপাব তো আজিৰ ভিডিঅ'টো ইমানেই যদি আপোনালোকৰ কিবা কুৱেশ্যনছ থাকে তো ডেফিনেটলি মোক কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ কৰিব ধন্যবাদ